সিদিনা আছিল 1984 চনৰ 31 অক্টোবৰ। দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এটা টিভি চেনেলত সাক্ষাৎকাৰ দিবৰ কাৰণে পুৱা 9:20 ওলাই আহিছিল। তেখেতৰ লগত আহিছিল তেখেতৰ পাৰ্চনেল ছেক্ৰেটাৰী আৰ.কে. ধাৱান, তেখেতৰ সিকিউৰিটি অফিচাৰ ৰামেশ্বৰ দয়াল, চাকৰ নাথুৰাম আৰু তেখেতক ৰ'দৰ পৰা ৰক্ষা কৰিবলৈ ছাতি ধৰি আহিছিল নাৰায়ণ সিঙে। এই আটাইবোৰৰ সৈতে ইন্দিৰা গান্ধীয়ে ঘৰৰ মেইন গেটলৈ খোজকাঢ়ি আহি আছিল। ইন্দিৰা গান্ধীৰ গেটত আছিল দুজন বডিগাৰ্ড। এজনৰ নাম বিয়ান সিং, যিয়ে লাষ্ট 10 বছৰ ধৰি ইন্দিৰা গান্ধীৰ লগত আছিল আৰু পাৰ্চনেল বডিগাৰ্ড হিচাপে বহুবাৰ ইন্দিৰা গান্ধীৰ লগত বিদেশতো গৈছিল। আৰু আনজন 22 বছৰীয়া সাতৱান সিং, যিয়ে পিএম সিকিউৰিটি হিচাপে লাষ্ট 5 মাহ ধৰি আছিল। 31 অক্টোবৰৰ দিনা দুজন বডিগাৰ্ডৰ এজন অৰ্থাৎ সাতৱান সিঙে পেটৰ প্ৰব্লেম হোৱা বুলি বাহানা কৰি শৌচাগাৰৰ ফালে গৈছিল। যেতিয়া পিএম ইন্দিৰা গান্ধী গেটৰ ওচৰ পাই আহিছিল, তেতিয়া প্ৰথম বডিগাৰ্ড বিয়ান সিঙে ইন্দিৰা গান্ধীৰ সন্মুখলৈ আহিছিল আৰু ইন্দিৰা গান্ধীৰ চকুত চকু পৰিছিল। তেতিয়া ইন্দিৰা গান্ধীয়ে লাহেকৈ হাঁহি মাৰি নমস্কাৰৰ কাৰণে হাত উঠাইছিল। ইয়াৰ কাৰণ আছিল লাষ্ট 10 বছৰে ইন্দিৰা গান্ধীয়ে বিয়ান সিঙক লগ পাইছিল আৰু ক'ৰবাত গ'লে নমস্কাৰ কৰাটো এটা অভ্যাসত পৰিণত হৈছিল। কিন্তু বিয়ান সিঙে সিদিনা নমস্কাৰৰ কাৰণে হাত উঠোৱা নাছিল, কাৰণ বিয়ান সিঙৰ সিদিনা উদ্দেশ্য আছিল বেলেগ। তেতিয়া সময় হৈছিল ৰাতিপুৱা 9:25। বিয়ান সিঙে ৰিভলভাৰ উলিয়াই আকস্মিকভাৱে 3টা গুলী ইন্দিৰা গান্ধীক লক্ষ্য কৰি ফুটাইছিল। আটাইবোৰ গুলীয়ে ইন্দিৰা গান্ধীৰ বুকু আৰু পেটত লাগিছিল। গুলী লগাৰ লগে লগে ইন্দিৰা গান্ধী মাটিত পৰি গৈছিল আৰু চিঞৰি কৈছিল, এয়া কি কৰিলা? বিয়ান সিং অলপ সময় ৰখি সাতৱান্তৰ ফালে চাই কৈছিল, কি কৰি আছা? গুলী চলোৱা। সাতৱানজীয়ে নীৰৱ হৈ চাই আছিল। নিজৰ বন্দুক উঠাই প্ৰায় 30টা গুলী ইন্দিৰা গান্ধীক লক্ষ্য কৰি ফুটাইছিল। ইন্দিৰা গান্ধীক বচাবলৈ তেখেতৰ পাৰ্চনেল সিকিউৰিটি ৰামেশ্বৰ দয়াল আগবাঢ়ি আহিছিল। লগে লগে সাতৱান্তে সিকিউৰিটিজনক ভৰিতে গুলী মাৰিছিল আৰু সিকিউৰিটিজন মাটিত বাগৰি পৰিছিল। পিএম অফিচৰ পৰা এজন পুলিচ অফিচাৰ দীনেশ কুমাৰ ভাট দৌৰি আহিছিল। তেখেতে চাব আহিছিল যে গুলী ক'ত ফুটিছে। সেই সময়তে বিয়ান সিং আৰু সাতৱান সিঙে হাত ওপৰ কৰি চাৰেণ্ডাৰ কৰি কৈছিল, আমাৰ যি কৰিব লগা আছিল কৰিলোঁ, এতিয়া আপোনালোকৰ যি কৰিব লগা আছে কৰক। এনেকৈয়ে সিকিউৰিটি গাৰ্ড দুজনে অপাৰেশ্যন ব্লু ষ্টাৰৰ বদলা লৈছিল। অপাৰেশ্যন ব্লু ষ্টাৰ হৈছে ইন্দিৰা গান্ধীয়ে বহুতো আৰ্মি লগোৱাই শিখ ধৰ্মৰ পবিত্ৰ স্থান গল্ডেন টেম্পল ফ্ৰী কৰিছিল, যাৰ ফলত বহুতো শিখ লোকৰ মৃত্যু হৈছিল। কনষ্টেবল নাৰায়ণ সিঙে বিয়ান সিঙক ঠেলা মাৰি মাটিত বগৰাই দিছিল আৰু বাকী গাৰ্ডবোৰে আহি সাতৱান সিঙক ঘেৰা কৰি লৈছিল। মুঠ 33টা গুলীৰ 30টা গুলী ইন্দিৰা গান্ধীৰ শৰীৰত লাগিছিল। তেখেতৰ পাৰ্চনেল ছেক্ৰেটাৰী আৰ.কে. ধাৱানে এম্বুলেন্স বুলি চিঞৰি আছিল। এটা কথা মনত ৰখা দৰকাৰ, যিটো হ'ব লগা আছে সেইটো হ'বই। একদিন পূৰ্বে ভুৱনেশ্বৰত হোৱা ইলেকশ্যন ৰেলীত ভাষণত ইন্দিৰা গান্ধীয়ে কৈছিল, कि मैं जीवित रहूं या नहीं रहूं, मेरी लंबी उम्र रही है और मैं ये इस पर मुझे अगर गौरव किसी चीज पर है तो इस पे है कि सारा जीवन मेरा सेवा में गया, केवल इसके गौरव है और किसी चीज नहीं। और जब तक मुझ में सांस है तब तक सेवा ही में जाए, और जब मेरी जान जाएगी तो मैं कह सकती हूँ कि एक एक खून का खतरा जितना मेरा है वो एक एक खून एक भारत को जीवित करे। মোৰ চিন্তা নাই, মই জীয়াই থাকো বা নাথাকো, মই বহুদিন জীয়াই থাকিলোঁ। মই গৌৰৱ এইটোৱে যে মই গোটেই জীৱন সেৱাৰ নামত উচৰ্গা কৰিছোঁ। যেতিয়ালৈ মোৰ উশাহ চলি থাকিব তেতিয়ালৈ সেৱা কৰি যাম, আৰু যেতিয়া মোৰ মৃত্যু হ'ব তেতিয়া মোৰ এটা এটা তেজৰ টপালে ভাৰতক জীৱিত কৰি ৰাখিব। ইন্দিৰা গান্ধীয়ে কোৱা এটা এটা শব্দ তাৰ পিছদিনা অৰ্থাৎ 31 অক্টোবৰৰ 1984 চনত প্ৰতিফলিত হৈছিল। এম্বুলেন্সৰ কাৰণে চিঞৰি থকা হৈছিল যদিও বহু সময় এম্বুলেন্স আহি পোৱা নাছিল। পিএম হাউচত সদায় এখন এম্বুলেন্স ৰেডি থাকে, কিন্তু সিদিনা সেই এম্বুলেন্সখনৰ ড্ৰাইভাৰ নাছিল। এইটোৱেই আছিল প্ৰথম সংকেত যে আগলৈ যি সময় আহিব সেয়া ইন্দিৰা গান্ধীৰ কাৰণে বহুত কঠিন সময় আহিব। গুলীৰ শব্দ শুনি কংগ্ৰেছ লিডাৰ মাখনলাল দৌৰি আহি ইন্দিৰা গান্ধীৰ ওচৰ পাইছিল। আৰ.কে. ধাৱানে এম্বুলেন্স কাৰণে চিঞৰি আছিল। তাৰ পিছত কাৰোবাৰ পাৰ্চনেল কাৰত হ'লেও লৈ আহিব কৈছিল। ইন্দিৰা গান্ধীক আৰ.কে. ধাৱান আৰু
মাখনলালে মাটিৰ পৰা উঠাই বগা ৰঙৰ এম্বাছেডাৰৰ পিছৰ চিটত থৈছিল। আগৰ চিটত আৰকে ধাৱান, মাখনলাল, চিকিউৰিটি অফিচাৰ আৰু ড্ৰাইভাৰ বহিছিল। গুলীৰ শব্দ শুনি ছোনিয়া গান্ধী খালী ভৰিয়ে দৌৰি আহিছিল। ইন্দিৰা গান্ধীক এনেকুৱা হালাতত দেখি ছোনিয়া গান্ধীয়ে তেনেকৈয়ে পিছৰ চিটত বহিছিল। তেজৰে লুতুৰি-পুতুৰি ইন্দিৰা গান্ধীক কলাত শুৱাই লৈছিল আৰু গাড়ীত বহু স্পীডত হস্পিটালৰ ফালে আগবাঢ়িছিল। 9:31 এম্বাছেডাৰ কাৰ হস্পিটালৰ ইমাৰ্জেঞ্চি গেটত সোমায়। দুৰ্ভাগ্যবশতঃ সিদিনা এইমছ হস্পিটালৰ ইমাৰ্জেঞ্চিত এখনো ট্ৰেলি মজুত নাছিল। সেই সময়ত এটা ছেকেণ্ড ইন্দিৰা গান্ধীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিল। কিবাকৈ এখন ট্ৰেলি আনি ইন্দিৰা গান্ধীক ভিতৰলৈ লৈ গৈছিল। তাৰে ডক্তৰ আৰু ষ্টাফবোৰে ইন্দিৰা গান্ধীক কেনেকুৱা হালাতত দেখি বহুত আচৰিত হৈছিল আৰু লগে লগে ছিনিয়ৰ ডক্তৰবোৰক খবৰ দিছিল। ছিনিয়ৰ ডক্তৰবোৰ প্ৰথমে বিশ্বাসেই হোৱা নাছিল ইন্দিৰা গান্ধীৰ গাত গুলী লগা বুলি। ভাবিছিল কিবা ইনস্পেকশ্যনৰ কাৰণে আহিছে। ছিনিয়ৰ ডক্তৰবোৰে দৌৰি আহি সুধিছিল পিয়াম ক'ত? তেতিয়া এজন জুনিয়ৰ ডক্তৰে লাহেকৈ হাতেৰে এচৰা কৰি বগা কাপোৰখনৰ ফালে দেখুৱাই দিছিল। ছিনিয়ৰ ডক্তৰে ইন্দিৰা গান্ধীক এনেকুৱা হালাতত দেখি আচৰিত হৈছিল। ডক্তৰে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফত অলপ হাৰ্টবিট দেখা পাইছিল। তাৰ পিছত ইণ্ডিয়াৰ টপ 20 ডক্তৰৰ এটা টীমে ইন্দিৰা গান্ধীৰ জীৱন বচাবলৈ অহৰহ চেষ্টা কৰিছিল। 4 ঘণ্টা অন্তত 7টা গুলী ইন্দিৰা গান্ধীৰ শৰীৰৰ পৰা উলিয়াবলৈ সক্ষম হৈছিল আৰু ব্লিডিঙো বন্ধ কৰিছিল। তথাপি ইন্দিৰা গান্ধী যে বাচিব তাৰ আশা ডক্তৰে কৰা নাছিল। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত ছোনিয়া গান্ধী কান্দি কান্দি বেয়া অৱস্থা হৈ গৈছিল। ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধী বেংগালুৰুত হোৱা ইলেকশ্যন ৰেলীত ভাষণ দি আছিল। যেতিয়া ইন্দিৰা গান্ধীৰ ঘটনাৰ খবৰ দিছিল লগে লগে দিল্লীলৈ গুচি আহিছিল। আহি থকা সময়খিনি দেশ আৰু ইন্দিৰা গান্ধীৰ কাৰণে বহুত কঠিন আছিল। হস্পিটালৰ ভিতৰত বহুত কংগ্ৰেছ নেতাৰ ভিৰ হৈছিল। এইফালে ইণ্ডিয়াৰ টপ ডক্তৰেও হাত দাঙি দিছিল আৰু ফাইনেলি এটা এনেকুৱা সময় আহিছিল য'ত ইন্দিৰা গান্ধী শূন্যত বিলীন হৈ গৈছিল। ৰাজীৱ গান্ধী এইমছ পোৱা ডক্তৰে আইৰণ লেডি ইন্দিৰা গান্ধীৰ মৃত্যুৰ খবৰ দিছিল। প্ৰায় 1:45 নিউজ চেনেলত ইন্দিৰা গান্ধীৰ মৃত্যুৰ খবৰ ওলায়। যেতিয়া মানুহে গম পাইছিল যে শিখ চিকিউৰিটি গাৰ্ডে ইন্দিৰা গান্ধীক মাৰিছে, তেতিয়া যিটোৰ প্ৰতি ভয় আছিল সেইটোৱে হৈছিল। দিল্লীত থকা সকলো শিখ মানুহক আক্ৰমণ কৰি জিন্দাই জ্বলাই দিছিল। সেই ঘটনাত প্ৰায় 8,000 শিখ লোকৰ মৃত্যু হৈছিল আৰু এই সংঘাত 3-4 দিন ধৰিয়ে চলিছিল। লাখ লাখ শিখ পৰিয়াল বিদেশ আৰু বেলেগ ৰাজ্যলৈ গুচি গৈছিল। দিল্লীৰ এফালে সংঘাত চলি আছিল আৰু আনফালে দেশৰ প্ৰথম মহিলাৰ প্ৰধানমন্ত্ৰীৰ অন্তিম সংস্কাৰ চলি আছিল। ইন্দিৰা গান্ধীক 1984 চনৰ 3 নৱেম্বৰত পুত্ৰ ৰাজীৱ গান্ধীয়ে মুখাগ্নি কৰে আৰু ইন্দিৰা গান্ধী পঞ্চতন্ত্ৰত বিলীন হৈ যায়। এয়া আছিল 1984 চনৰ 31 অক্টোবৰৰ কাহিনী।